হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। বহুত দিন ভিডিঅ' বনোৱা নাই। কি কাৰণে ভিডিঅ' বনোৱা নাই মই একোৱে নাজানো। এইকেইটা লগৰকেইটাক লগ পাই গ'লো, এতিয়া বনা ক'লে বনাই দিলোঁ, হয় নাই? এইটো আইফোন ওলা দেই ছাৰ, নমস্কাৰ। এই সেইটো ঘূৰাই দিয়া আকৌ। এতিয়া যাব লাগে সেইফালে, অলপ উৎপাতটো দিয়াওঁগৈ, বহুত দিন উৎপাত দিয়া নাই। লেটছ গ'। এতিয়া ওলাই দিওঁ আৰু সেইফালে জেকেটটো মাৰি দিম আজি। ব'লা আকৌ, এই ৰঘুপতি পিছত চাবা ব'লা। ত' গাইজ ওলাই দিছোঁ আৰু বহুত দিন কি ক'ব আৰু, এইকেইদিন কেনেও যোৱা নাই, ব্লগ চগ নাই। লগৰকেইটাই ক'লে বনাই দে বুলি, সেইকাৰণে বনাই দিলোঁ। ব'লা ব'লা ব'লা। ত' গাইজ ওলাই দিছোঁ এতিয়া, উৎপাতটো দিবগৈ লাগে। ব'লা ব'লা। ত' দেখিছে এই ৰাস্তা, এই পিছফালৰ পৰা এটা ইয়াক বনাই দিবলৈ কোৱা নাই, এনেকৈ এচলীয়াকৈ এনেকৈ এটা বনাই দিবলৈ কোৱা নাই এইডোখৰত। ত' এয়া আমাৰ গাঁৱতে, অলপ ওলাই আহিছোঁ ব্লগ এটা বনাওঁ বুলি। কি হয় এতিয়া, ব্লগটো যদি ভাল হয় আপলোড কৰিম, বেয়া হ'লে নকওঁ আৰু। ত' গাইজ ওলাই দিলোঁ, গাই ৰগৰ পৰিব আৰু গাইজ। এইডোখৰ পকা ৰাস্তা দেখিছেই, একদম খাতৰা। পিছফালেকেইটা এই আগত হৰ্ণ ব'লা, ফালি ব'লা। এয়া ওলাই আহিছোঁ আৰু। হুইলি চুইলি মাৰিম গাইজ, কি হয় এতিয়া। বহুত দিন হুইলি চুইলি একো মৰা নাই, ষ্টপি একোৱে মৰা নাই, ব্লগো বনোৱা নাই। ত' আজি বনাবলৈ ওলাই আহিলোঁ। ত' ব্লগটো কি হয় নাজানো আৰু, ত' বনাই আহিছোঁ এনেই আৰু। আজি ফুল অফ ৰোড। এই ৰহ কিমান দূৰ ৰহ, হা? এই তুমি বাহিৰৰ ফালৰ পৰা এটা লৈ দিয়া, চৰ্টটা বাহিৰৰ ফালৰ পৰা চৰ্টটা লৈ দিয়া। ত' ফুল অফ ৰোড গাইজ। এই গোটেইখনো মানে ধুই দিলে হ'ল। দেখিছে গাত পৰিলে। তো গাইজ হুইলি এটা মাৰি দিওঁ আৰু গাইজ। আগলৈ যাওঁ ব'লা। তো গাইজ আজি হুইলি চুইলি মাৰিব নোৱাৰিছোঁ দেই, বহুত দিন নাই মৰা, সেইটো কাৰণে অলপ দিগদাৰ হৈ গৈছে। কি ক'ব আৰু, এই ঠাণ্ডা কিবা এটা লৈ লওঁগৈ ব'লা ন। ব্লগ বনোৱাত লাগিছে, কি কৈছা কিবা এটা কৈ দিয়া। এইবোৰ ঠাণ্ডা এইবোৰ হেৰি চেৰি ল'লে যাওঁ এতিয়া নদীৰ কিনাৰত গৈ পাৰি চিল। লেটছ গ'। এইটো লোকেল ব্লগ এটা বনাই দিয়া। এইটো দিয়া আকৌ, এইটো দিয়া আকৌ। তো দেখিছে, এইটো দেশী ব্লগাৰ, এইটো দেখিছে। লেটছ গ'।
তো গাইজ মজা একদম জেগাডোখৰ পাই গৈছে এতিয়া অকণমান গ'লে মানে পাই যামগৈ তো গাইজ বলা বলা লেটছ গো লেটছ গো অফ ৰোড তো গাইজ আপোনালোকে ভাবিছে ক'লে গৈছে বুলি চাই থাকক ইয়াতে অকণমান আৰু কল্ড ড্ৰিংক চল্ড ড্ৰিংক লৈ আহিছোঁ ইয়াতে অকণমান চিল তো দেখিছে এইবোৰ পাহাৰ বোকা এইটো বগৰী চাপৰি বুলি কয় গাইজ খালি বগৰী এজোপা নাই চব কাটি পেলালো কাটি নৈ খাটা পানী আহিছিলে আৰু অফ ৰোড কৰিম বুলি ভাবিছিলোঁ তো গাইজ আমাৰ ডেষ্টিনেশ্যন পাইছোঁ তো গাইজ খাতৰাকৈ সোমাই গ'লোঁ তো গাইজ বৰ খাতৰাকৈ গাঁত তাত সোমাই গ'লোঁ দেখিছেই ফচি গ'ল গাড়ী এই তোমালোকে যোৱা আগৰফালে এই নৈত বহুত পানী নামি গ'ল বাঢ়ি গ'ল নহয় নমাই দিলেহেঁতেন এই তাকৰ নিচিনাকৈ কবি থকালে গাড়ী মোক ফচি গ'ল কণ্টেণ্ট এই একদম তললৈকে যাওঁ ন সেইটো চা হাফ হাফ তো গাইছ সেইটো চব খাপ বেলেগ খাতৰা ডাঙৰ এইটো তই বৰ বেলেগকৈ গুচি গ'ল আকৌ হাফটো এতিয়া নৈত পূৰা পানী বাঢ়ি গ'ল পূৰা হাফ চাফ ওলাই গৈছে আৰু তেওঁ দেখিছে বৰ খাতৰা ডেষ্টিনেশ্যন তালৈ আহিছোঁ ৰ'ব চাই দেখক তো গাইছ দেখিছে আগতে চফা আছিলে এডোখৰ বহুত দিন অহা নাই যে গম নাপাওঁ কেনেকুৱা হৈ আছে এডোখৰ পূৰা হাবি হৈ গ'ল এতিয়া মানুহ চানুহ অহা নাই বাৰিষা ছিজন তো আমি আহিলোঁ আৰু এতিয়া জংগল গাইছ পানী পুৰা বলা বলা লেটছ গো বলা এই বেংগোছ এই যাব পুৰা খাতৰা মানে বোকা গোটেই ৰাস্তা বহুত বেয়া হৈ গ'ল ৰাস্তাটো এই পথাৰত পানী আছে না ধুবলৈ গাইছ দেখক এই গৈছিলোঁ চালো আগত ঠাণ্ডা চাণ্ডা খাই লওঁ নেকি এই অকণমান চালত ৰখোৱা আকৌ গাড়ীখন দিলে এটা টায়াৰটো এনেই গৈছে নহয় বোলে এইকেইটা লগৰকেইটা চালিয়াকৈ ইয়াত ফটো চটো মাৰিম আৰু তো ইয়াতে ঠাণ্ডা চাণ্ডা লৈ আহিছিলোঁ খাবলৈ এতিয়া খাই লওঁ হয় নাই এইটো আমাৰ মেইন ব্লগাৰ দেই এইটো পিয়'ৰ ব্লগাৰ দেছি আগতে বনাই দিয়া আকৌ ব্লগ তো গাইছ মজা খাতৰা ডেষ্টিনেশ্যন এটা পাই গ'লোহি তো মাৰি দিওঁ আৰু ঠাণ্ডা ঠাণ্ডা ভিডিঅ'টো এইখিনিতে আৰম্ভ কৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব যদি বেয়া পালে ডিছলাইক কৰি দিব কোনো কথা নাই তুমি কিবা এটা মই কি কওঁ মই একো এইখিনিতে আৰম্ভ কৰিছোঁ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ অতি সোনকালে